ये पूरा जूसी टाइप का है बहुत जूसी है सब पूरा एकदम रस उलाई गई है। हमारे की बेनिफिट्स है, क्या बेनिफिट्स होता है ड्रैगन फ्रूट्स खाने से, इसका बारे में हम लोग बात करेंगे। आयरन, कैल्शियम, विटामिन सी। हाय हेलो नमस्कार, वेलकम टू माय यूट्यूब चैनल ए टू जेड एक्सप्लोर असम। एक्सप्लोर असम चैनल का एक नया वीडियो में आप सभी को स्वागत करते हैं। बंधुসকল नतुन এটা ভিডিও লৈ আপোনাক স্বাগতম জনাইছো এ টু জেড এক্সপ্লোৰ আসাম চেনেলখনত। আৰু আছো মই তেজপুৰ ইউনিভাৰ্চিটি ৰোড পৰুৱা এটা ড্ৰেগন ফ্ৰুটছৰ খেতিত। আৰু আজি চাওক মই ড্ৰেগন ফ্ৰুটছৰ খেতিৰ এনেকৈ এটা বস্তু দেখাম যোনটো সম্ভৱ আপোনালোকে আজিলৈকে চাই পোৱা নাই। ড্ৰেগন ফ্ৰুটছ খাইছে, খেতি চাইছে, গছ চাইছে, কেনেকৈ লাগে সেইটোও চাইছে, কিন্তু এনে এটা বস্তু দেখাম যোনটো আপোনালোকে চাই পোৱা নাই। সেইটো হৈছে ড্ৰেগন ফ্ৰুটছৰ ফুল। ড্ৰেগন ফ্ৰুটছৰ মানে ফলটো হোৱাৰ আগতে তাত ফুল হয়, আৰু ফুলটো মই আপোনালোকক দেখাইছোঁ। চাওক এইটো চাওক, এইটো হ'ল কলি। এইটো কলি নহয় একচুৱেলি, এইটো ফুল হোৱাৰ পিছত এনেকুৱা হৈছে। প্ৰথমতে চাওক ফুল এটা হ'ব, ফুলটো হোৱাৰ আগতে কি হয় এনেকৈ এটা কলি এটা হ'ব। চাওক এইটো ফাৰ্ষ্ট টাইম সৰুৰ পৰা ডাঙৰ হৈ এনেকৈ হ'ব। এইটো চাগে সম্ভৱ কালিমানত ফুলি যাব। আৰু তাৰপিছত চাওক ইয়াৰ ষ্টেপ বাই ষ্টেপ বস্তুটো চাওক, এইটো চাওক। তাৰপিছত এনেকৈ এটা ফুল ফুলিব, খুব ধুনীয়া ফুল। চাওক বাগানত চাওক আপুনি কেইবাটাও ফুল চাবলৈ পাব ইয়াতে। মই আপোনাক জুম কৰি দেখাই আছোঁ। এইটো চাওক প্ৰত্যেকটা গছতে ফুল। আৰু তাৰপিছত গৈ পেলাই ড্ৰেগন ফ্ৰুটছটো চাওক পকি পেলাই এনেকুৱা হ'ব। ইয়াতে এটা ফল লাগি আছে, এইটো সৰু হয়, কাটিং হৈ গ'ল ফলকেইটা। তো বন্ধুসকল, আজি মই যিটো ড্ৰেগন ফ্ৰুটছৰ খেতিত আছোঁ, এই বাগানটো যাৰ হয় তেওঁ মোৰ লগত আছে। আৰু চাওক অঞ্জনা সিং, তাইৰো এটা ইউটিউব চেনেল আছে অঞ্জনা সিং নামৰ। তাৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম। খুব ধুনীয়া ধুনীয়া ভিডিঅ' বনায়, ফেমিলি ব্লগছ হয়, আৰু খেতি ৰিলেটেড অলপ কিছু ভিডিঅ' পাব আপোনালোকে। তো আজি আমি কথা পাতিম ড্ৰেগন ফ্ৰুটছটো আপোনালোকে খায়, কিন্তু তাৰ কি বেনিফিটছ আছে। আজি বেনিফিটছৰ বিষয়ে থুলমূলকৈ ক'ম, ইমান বহলাই নকওঁ। তো আপোনালোকে ভিডিঅ'ত থাকক। আৰু আমি ড্ৰেগন ফ্ৰুটছ এটা কাটি পেলাই খাই পেলাইও দেখাম ভিতৰত কেনেকুৱা হয়। ড্ৰেগন ফ্ৰুটছৰ কালাৰ কেইবাটাও হয়, কেইবাটা মানে দুটা তিনিটা হয় ভেৰাইটি না। কি আছে কালাৰ বৰ্তমান? কালাৰ আপোনাৰ পিংক আছে, ডাৰ্ক পিংক আছে, আৰু এটা লাইট পিংকত আছে, আৰু হোৱাইট। এটা হোৱাইট আছে না। আৰু ইয়াত কিন্তু আমাৰ ঘৰত পিংকটোৱে আছে, ডাৰ্ক পিংক যোনটো সেইটো আছে, আৰু হোৱাইট আৰু এইটো ৰেডটো নাই। সেইটো নাই। আচ্ছা, তো বলক বন্ধুসকল আমি এটা কাটি পেলাই দেখাও কেনেকা আছে, আৰু খাই পেলাইও কম যে কেনেকা টেষ্ট আছে, আৰু খালে কি কি মানে উপকাৰিতা আছে তাৰ বিষয়েও কথা পাতিম। তো বলক। अभी हम लोग घर पे आ चुके हैं, और आने के बाद आप लोग को दिखाते हैं ड्रैगन फ्रूट को कटिंग करके कैसा दिखता है। तो भैया आप लोग को कट करके दिखाएंगे अच्छे से। तो फ्रेंड्स देखिए, एक तो हम काट करके रखा है बंधु, काटी पेलाई राखिছো। सब खूब धुनिया এটা কালার, सब एकदम খুবই ধুনিয়া কালার। तो अभी আমি এইটো খাই পেলাই চাম কেনেকা আছে, কিমান টেস্टी আছে। तो फ्रेंड हम लोग खा के देखते हैं अभी। तो ये देखिए हम लिया एक चम्मच, और उसको एकदम बीचों बीच से देखिए। वाह, ये तो बहुत बड़ा हो गया काट, इतना बड़ा काट तो हम नहीं खा पाएगा। कोई बात नहीं। तो ये देखिए पूरा जूसी टाइप का है बहुत जूसी है, सब पूरा एकदम रस उलाई गई है। और खाने में भी काफी मीठा है, मतलब बहुत अच्छा, बहुत ही धुनिया, बहुत ही टेस्टी। तो फ्रेंड्स कथा এইটো এই ড্রैगन फ्रूट्स খোৱাৰ हमारे की बेनिफिट्स है, क्या बेनिफिट्स होता है ड्रैगन फ्रूट्स खाने से, इसका बारे में हम लोग बात करेंगे। ज़्यादा वीडियो हमारा लॉन्ग नहीं होगा, छोटा होगा। तो आप लोग देखिएगा और हम लोग को सपोर्ट कीजिएगा। गाइस, ये खाने से क्या होता है, जिसका इम्यूनिटी बूस्ट करे माने बेमारों प्रतिरोध क्षमता बढ़ी जाए। আৰু আয়ৰন, ক্যালসিয়াম, ভিটামিন সি মানে বহুত আছে। ইয়াত বহুত কেইটা ভিটামিন আছে। সেই ভিটামিন কেইটাৰ কাৰণে মানৱ দেহৰ কাৰণে বহুতেই ভাল। जी हाँ दोस्तों, आदमी के लिए मतलब ह्यूमन के लिए बहुत ही अच्छा है, क्योंकि इसमें ये एक ड्रैगन इतना सारा काम कर सकता है, इसमें इतना सारा बेनिफिट। मतलब एक ड्रैगन खाइए और बहुत सारा काम, जिसका एंजाइम का प्रॉब्लम है মানে হজমৰ प्रॉब्लम তেওঁলোকো খাব পাৰে। সেইটো কাৰণে বহুতেই ভাল, পেটৰ কাৰণে, स्किन के लिए भी अच्छा है, बालों के लिए अच्छा है, और जिसका खून का कमी है उनके लिए तो महा औषधि है। বন্ধুসকল, যাৰ তেজৰ অলপ প্ৰব্লেম আছে সিহঁতে এইটো খাব পাৰে। খালে তেজ ফটাফট বাঢ়ি যায়, মানে বহুত স্পিডত বাঢ়ে। বহুত ঔষধি গুণো আছে। ইয়াত বহুত ঔষধি গুণো আছে। তো আমি ভিডিঅ'টো বেছি দীঘল নকৰোঁ, তাৰ বিষয়ে আপোনালোকে গুগলত চাৰ্চ কৰিব পাৰে। বহুত ইয়াৰ বেনিফিটছ আছে, আপোনালোকে খাব। বজাৰত সকলোতে পায় আজিকালি, আজিৰ ডেটত। এইটো একচুৱেলি প্ৰথম ফ্ৰুট ক'ত হৈছিলে? এইটো একচুৱেলি আমেৰিকান ফুড হয়, থাইলেণ্ডতো হয়,
আৰু ইটালিয়ান হয় এতিয়া বৰ্তমান কি হৈছে ইণ্ডিয়াত মানে সবে কাল্টিভেট কৰে এটো আৰু আমাৰ অসমতো মানে বহুতে ষ্টাৰ্ট কৰিছে আৰু তেনেকৈ আমিও মানে খেতি কৰা ষ্টাৰ্ট কৰি আছে আৰু তাইতো খেতি কৰিছে নিজে খুব ধুনীয়া খেতি হৈছে আপোনালোকে চাইছে দেখাইছো আৰু ইয়াৰ বেলেগ বেলেগ জায়গা অনুসৰি নাম বেলেগ বেলেগ আছে ইয়াৰ গুজৰাটত ইয়াত কমলম বুলি কয় আৰু আমিতো ইয়াত ড্ৰাগন ফ্ৰুটস তো কমলম নিচিনা হয় তো হেতু কাৰণে ইয়াক গুজৰাটত কমলম বুলি কয় আৰু আমিতো ড্ৰাগন ফ্ৰুটস বুলি কওঁ অসমীয়াত ইয়াৰ কোনো নাম দিয়া নাই এতিয়ালৈকে আমি অসমত सो गाइस तो वीडियो हम लोग यहीं पे एंड करेंगे तो वीडियो कैसा हो अगर अच्छा हो तो आप लोग दोस्तों के साथ शेयर कीजिए হয় বন্ধুসকল আপোনালোকে বন্ধু বান্ধৱীলৈ শেয়াৰ কৰক ভিডিওটো আৰু আমাক সাপোৰ্ট কৰক তো থ্যাংক ইউ ড্রাগন ফ্রুট লাগিলে আমাক কন্টাক্ট কৰক নম্বৰ তলত দি দিম ডেসক্ৰিপচনত দি দিম একদম অৰ্গেনিক ফুড পাব আৰু অৰ্গেনিক হয় তো ঠিক আছে বন্ধু আৰু এটা ভিডিও নহালৈকে জয় হিন্দ জয় আই অসম